নমস্কাৰ সকলোকে আজি মই পুনৰবাৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিহেতু মই মোৰ যোৱা ভিডিঅ'ত আপোনালোকক কাটিংটো দেখাইছিলোৱে সেইবাবে আজি দেখাম চিলাইটো আৰু যোনে মোৰ আগৰ কাটিঙৰ ভিডিঅ'টো চোৱা নাই সেই মোৰ চেনেলটোত গৈ পেলাই চাই ল'বগৈ পাৰিব আৰু আমি আজি আৰম্ভ কৰিছোঁ হাতটোৰ পৰাই প্ৰথম আমি হাতটোৰ তলৰ কাপোৰ আৰু মেইন কাপোৰখন জইন কৰি লৈছোঁ জইন কৰাৰ পিছত সেইখন কাপোৰে আকৌ ওপৰৰ ফালেদি এটা চাপ চিলাই মাৰি দিছোঁ এইটো মাৰিবই লাগিব নহলে আমাৰ কাপোৰখন ফিটিং নহব আৰু এইটো মাৰি হোৱাৰ পিছত আমি এতিয়া যাম আমাৰ পিঠিখনো সেম তেনেকৈ আপোনালোকে চাৰিওফালে এটা চিলনি মাৰি ল'ব চিলনি মাৰোঁতে খালি এটা কথাই খেয়াল কৰিব যে আপোনালোকে যোনখন মেইন কাপোৰ সেইখন উল্টা কৰি ল'ব কাৰণ আমি এতিয়া চিলাইছোঁ উল্টা কৰি এইটো আমি পিছত শুদ্ধ কৰি দিব লাগিব সেইবাবে কাপোৰখন উল্টা কৰি ল'ব আৰু যোনখিনি এক্সট্ৰা কাপোৰ সেইখিনি কাট কৰি ল'ব এদিকনে মই যে কৈছিলোঁ আমি উল্টা কৰি চিলাই আছোঁ বুলি এইটো শুদ্ধ কৰিব লাগিব এয়া চাওক এতিয়া আমি এতিয়া শুদ্ধ কৰিছোঁ আৰু এতিয়া আমি শুদ্ধ কৰি হোৱাৰ পিছত এতিয়া আমাৰ ফাইনেল ৰিজাল্টটো কেনেকুৱা আহে চাবনে এয়া চাওক আমাৰ এতিয়া ফাইনেল ৰিজাল্টটো আহিছে এনেকুৱা ইমানতে শেষ হোৱা নাই বাৰু এতিয়া আমি আকৌ এইটো ব্লাউজৰ সাইডে চাপ চিলাই মাৰিব লাগিব এতিয়া আমি সাপ চিলাইটো প্ৰথম মাৰি লওঁ বাৰু তাৰপিছত মই দেখাই আছোঁ আগৰখিনি আৰু এদিকনে আমি এতিয়া সাপ চিলাই মাৰি লৈছোঁ যেতিয়ালৈকে আমি সাপ চিলাই মাৰিছোঁ তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এতিয়া আমি সাপ চিলাই মাৰি হোৱাৰ পিছতে ব্লাউজটোৰ এটা সাইডটো আমি সমানে ফোল্ড কৰিছোঁ ফোল্ড কৰি পেলাই তলৰ ফালৰ পৰা চিলাই মাৰিম ডাঙৰৰ পৰা সৰুলৈ চাবচোন এতিয়া আমি দেখিছোঁ প্ৰথম তলৰ পৰা আনিছোঁ ডাঙৰ কৰি পেলাই মিডিলত আনি পেলাই এৰি দিছোঁ সৰু কৰি পেলাই চাওক ইমানখিনিতে থৈ দিব কিন্তু ওপৰৰ ফালে যাতে সৰু হৈ যায় তেনেকৈ দুইটা সাইডে কৰিব তাৰপিছত আমি কটৰীটো ল'ব শুদ্ধ কৰি কিন্তু তাৰ তলৰ অংশটো ল'ব উল্টা কৰি আৰু তেনেকৈ উল্টা কৰি লোৱাৰ পিছত ৰাউণ্ড কৰি চিলাই এটা মাৰি দিব যিহেতু আমাক ব্ৰা কাটৰ শ্বেপটো লাগে তেতিয়াহে ওলাব আৰু এতিয়া দেখিছেনে আমি এতিয়া ৰাউণ্ড কৰি চিলাই এটা মাৰি দিছোঁ মাৰাৰ পিছত এতিয়া আমাৰ শ্বেপটো ওলাই যাব আৰু হোৱাৰ পিছত আপোনালোকে ইটো কটৰীৰ লগত মিলাই চাব শুদ্ধ হৈছেনে নাই যিহেতু আমাৰ সৰু ছাইডকেইটা ভিতৰৰ ফালে লাগে আৰু ডাঙৰ ছাইডকেইটা বাহিৰৰ ফালে আৰু সেম তেনেকৈ এইটো চিলাই ল'ব সিমানখিনি হোৱাৰ পিছত আমি যাম তলৰ অংশটোলৈ তলৰ অংশটো আপোনালোকে সৰু সাইডটো ভিতৰৰ ফালে ল'ব আৰু যোনটো ডাঙৰ সাইড সেইটো বাহিৰৰ ফালে ল'ব সহজ হয় খালি কাপোৰখন উল্টা কৰিব উল্টা কৰি পেলাই চিলনি এটা মাৰি দিলেই হ'ল মাৰাৰ পিছত আপোনালোকে চাব আপোনালোকৰ ব্লাউজৰ ফ্ৰণ্টৰ সাইডৰ এটা সাইডটো কমপ্লিট হৈ যাব দেখিছেনে আমাৰ এতিয়া এটা সাইড কমপ্লিট হৈ গ'ল ইমানখিনি হোৱাৰ পিছত আপোনালোকে এক্সট্ৰা কাপোৰ টুকুৰা ল'ব এই কাপোৰ টুকুৰা ফোল্ড কৰিব ফোল্ড কৰি পেলাই চিলনি এটা মাৰি দিব যিহেতু আমাক হুপ লগাবতো কাপোৰ লাগিব সেইবাবে এই কাপোৰখন আপোনালোকে চিলনি এটা মাৰি দিলে আপোনালোকৰ ৰেডি হৈ যাব বাৰু হুপ লগোৱা কাপোৰখন ইমানখিনি হোৱাৰ পিছত আমি যাম আকৌ পিঠি আৰু ব্লাউজৰ ফ্ৰণ্ট সাইডৰ ফালে এইটো আকৌ পিঠিখন ল'ব শুদ্ধ কৰিয়ে কিন্তু যোনটো ফ্ৰণ্ট সাইড আছে সেইটো ল'ব উল্টা কৰি যিহেতু আমি পাৰপিন লগাম সেইবাবে এনেকেই ল'ব লাগিব আৰু ওপৰৰ হাতৰ ওচৰৰ যোনকেইটা অংশ আছে সেইকেইটা আমি এটা চিলনি মাৰি ল'ম নহ'লে আমাৰ পাৰপিন লগোৱাত অসুবিধা হ'ব পাৰে সেইবাবে ওপৰৰ যোনটো অংশ সেইটোত এটা চিলনি মাৰি ল'ম আৰু তাৰপিছত আমি লগাইছোঁ এতিয়া আমি লগাইছোঁ পাৰপিনৰ গোল্ডেন কালাৰ যিহেতু আমাৰ গোল্ডেন কালাৰৰ ফুল আছে সেইবাবে আমি গোল্ডেন কালাৰৰ পাৰপিন লগাইছোঁ আপোনালোকৰ যদি বেলেগ কালাৰ ফুল হয় আপোনালোকে বেলেগ কালাৰ লগাব পাৰি আৰু আমাৰ দেখিছেনে ফাইনেল ৰিজাল্টটো কি ধুনীয়াকৈ ওলাই পৰিছে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা হ'লেও শিকিব পাৰিছে আৰু যদিহে আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলত যোন নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড থেংক ইউ ফৰ ৱাচিং